নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি পঢ়িম ক্লাছ 12ৰ ইংলিছৰ চেপ্টাৰ ইণ্ডিগো এতিয়া ইণ্ডিগোৰ পাৰ্ট 1 মই অলৰেডি আপলোড কৰি থৈছোঁ তোমালোকে তাতে গৈ চাই ল'বা কিন্তু চেপ্টাৰটো ছেকেণ্ড পাৰ্টৰ আৰম্ভ কৰাৰ আগতে কিছুমান গুৰুত্বপূৰ্ণ কথা জানি লওঁ নহ'লে গল্পটো ভালদৰে বুজা টান হ'ব প্ৰথমতে এই চেপ্টাৰটো সম্পূৰ্ণ মূল কিতাপ নহয় এইটো লুইচ ফিছাৰ নামৰ এজন বিখ্যাত লেখকৰ দ্য লাইফ অফ মহাত্মা গান্ধী নামৰ জীৱনীমূলক গ্ৰন্থৰ পৰা লোৱা এটা অংশ বা এক্সাৰ্ট বুলি ক'ব পাৰি অৰ্থাৎ এই চেপ্টাৰটো গান্ধীৰ জীৱনৰ এটা বাস্তৱ ঘটনাৰ ওপৰত আধাৰিত কিন্তু গোটেই লাইফ নহয় কিন্তু দেই লুই ফিছাৰ এজন আমেৰিকান সাংবাদিক আৰু লেখক আছিল তেওঁ গান্ধীৰ জীৱন আৰু চিন্তাধাৰাৰ ওপৰত বহুতো কিতাপ লিখিছিল আৰু সেইবোৰ পাব্লিছো কৰিছিল 1942 চনত তেওঁ সেৱাগ্ৰাম আশ্ৰমত গান্ধীক ব্যক্তিগতভাৱে সাক্ষাতো কৰিছিল সেয়েহে তেওঁ লিখা কথাবোৰৰ বিশেষ গুৰুত্ব আছে এতিয়া আৰু এটা শব্দ চেপ্টাৰটোত বাৰে বাৰে আহিব সেই নামটো হ'ল শ্বেয়াৰ ক্ৰপাৰ মানে কি ধৰি লোৱা মাটিখিনি তোমাৰ নহয় আনৰ মাটিত তুমি খেতি কৰিলা ফচল উৎপাদন হ'ল এতিয়া সেই ফচলৰ এটা অংশ মাটিৰ মালিকক দিব লাগিব আৰু বাকী অংশ তুমি ৰাখিবা এনে ধৰণৰ কৃষকক শ্বেয়াৰ ক্ৰপাৰ বুলি কোৱা হয় চম্পাৰণৰ বেছিভাগ কৃষকেই শ্বেয়াৰ ক্ৰপাৰ আছিল অৰ্থাৎ তেওঁলোকৰ নিজৰ শক্তি বা অধিকাৰ বহুত কম আছিল এই সুযোগ লৈ ব্ৰিটিছ জমিদাৰসকলে তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰিছিল আৰু যদি তোমালোকে ইণ্ডিগো মানে কি তুমি বুজিব বিচাৰিছা তোমালোকে পাৰ্ট 1 টো চাবা মই তাতে ইণ্ডিগোৰ মিনিংটো ধুনীয়াকৈ বুজাই দিছোঁ এতিয়া আকৌ প্ৰথম শ্লাইডখনত চেপ্টাৰটোৰ মূল কাহিনী এতিয়া আৰম্ভ গল্পটোৰ আৰম্ভণিতে লুই ফিছাৰে আমাক ৰাজকুমাৰ শুক্লা নামৰ এজন মানুহৰ সৈতে পৰিচয় কৰাই দিয়ে তেওঁ কোনো ডাঙৰ নেতা নাছিল তেওঁ কোনো উকিল অধ্যাপক বা ৰাজনীতিবিদো নাছিল তেওঁ আছিল চম্পাৰণৰ এজন গৰীব শ্বেয়াৰ ক্ৰপাৰ অৰ্থাৎ অংশীদাৰী কৃষক কিন্তু ইতিহাসত বহু সময়ত দেখা যায় যে ডাঙৰ পৰিৱৰ্তন ডাঙৰ মানুহে নহয় সাধাৰণ মানুহেই আনে ৰাজকুমাৰ শুক্লা তেনেকুৱা এজন মানুহ আছিলে 1916 চনত লক্ষ্ণৌ কংগ্ৰেছ ছেছনত তেওঁ গান্ধীজীক লগ পায় আৰু তাতেই তেওঁ গান্ধীক চম্পাৰণলৈ আহিবলৈ অনুৰোধ কৰে তেওঁ গান্ধীজীক ক'লে আপুনি এবাৰ চম্পাৰণ আহক আমাৰ মানুহবোৰৰ বহুত কষ্টত আছে গান্ধীজী ব্যস্ত আছিলে কিন্তু শুক্লাই হাৰ নামানিলে কানপুৰলৈ গ'ল আহমেদাবাদলৈ গ'ল কলকাতালৈ গ'ল য'তেই গান্ধীজী গৈছিল শুক্লায়ো পিছে পিছে গৈছিলে শেষত গান্ধীজীয়ে উপলব্ধি কৰিলে এই মানুহজন সাধাৰণ মানুহ নহয় ইয়াৰ সমস্যাটো নিশ্চয় গভীৰ এইখিনিতে আমি শুক্লাৰ কেৰেক্টাৰ বুজিবলৈ পাওঁ দৃঢ়তা ধৈৰ্য আৰু একাগ্ৰতা এতিয়া গান্ধী বিহাৰৰ পাটনা পালে তেওঁ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ ঘৰলৈ গ'ল মনত ৰাখিবা ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কোন হয় পিছত তেওঁ স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিলে কিন্তু সেই সময়ত তেওঁ ঘৰত নাছিল এতিয়া এটা আচৰিত ঘটনা ঘটিল ঘৰৰ যিবোৰ কাম কৰা মানুহ আছিল হেল্পাৰ আছিল সেইসকলে গান্ধীক সাধাৰণ সাজ পাৰ দেখি তেওঁক সাধাৰণ কৃষক বুলি ভাবিলে তেওঁলোকে গান্ধীক কুঁৱাৰ পানী তুলিবলৈও নিদিলে কাৰণ তেওঁলোকে ভাবিছিল এই মানুহজন হয়তো নিম্ন জাতিৰ এতিয়া এই ঘটনাই সেই সময়ৰ ভাৰতীয় সমাজখনৰ বাস্তৱ ছবি দেখুৱায় ব্ৰিটিছ
শাসন আছিল ঠিকেই, কিন্তু সমাজত জাতিভেদ আৰু আনটাচেবিলিটি, যিটো অস্পৃশ্যতা বুলিও কোৱা হয়, আৰু বিভাজনা আছিল। মানে ডিফাৰেঞ্চিয়েশ্যন, এইটো সেইটো, এইজন নিম্ন জাতিৰ, এইজন উচ্চ জাতিৰ, এইবোৰ খুব চলিছিল সেইখিনি সময়ত। গান্ধীয়ে বুজিছিল দেশ স্বাধীন হ'বলৈ হ'লে কেৱল ব্ৰিটিছৰ পৰাই নহয়, এই সামাজিক কুসংস্কাৰৰ পৰাও মুক্ত হ'ব লাগিব। এইটো কথা তোমালোকে ভালকে মনত ৰাখি থবা। তাৰপিছত গান্ধীজী মুজাফৰপুৰ লৈ গ'ল। এতিয়া ইয়াত এটা গুৰুত্বপূৰ্ণ কথা আছে। গান্ধীজীয়ে প্ৰফেচৰ J.B. কৃপালানীক আগতেই টেলিগ্ৰাম পঠিয়াইছিলে। সেই সময়ত মোবাইল ফোন নাছিলে, ইমেইল নাছিলে। টেলিগ্ৰাম মানে আজিকালি টেলিগ্ৰাম নহয় দেই। টেলিগ্ৰাম মানে আগতে সেইটোৱে আটাইতকৈ সোনকালে পোৱা তোমাৰ মেছেজ পঠোৱা এটা মানে চৰি, সেইটো এটা মেছেজ মানে খবৰ পঠোৱা এটা জৰিয়া আছিলে টেলিগ্ৰাম। 15 এপ্ৰিল 1917 নিশা গান্ধীৰ ট্ৰেইন মুজাফৰপুৰ ষ্টেচনত আহি পালে। আৰু কি দেখিলে? অসংখ্য ছাত্ৰ, শিক্ষক আৰু সাধাৰণ মানুহ লেণ্টাৰ্ণ লৈ, লেণ্টাৰ্ণ মানে জানে নহয়, আগতে যে কেৰাচিন তেলৰ যে আমি লেণ্টাৰ্ণ জ্বলাইছিলোঁ, মাহঁতক সুধিবা তোমালোকে গম পাবা, ষ্টেচনত অপেক্ষা কৰি আছে। প্ৰফেচৰ কৃপালানীও তাত আছিল। সেই সময়ত এজন চৰকাৰী কলেজৰ অধ্যাপকে ব্ৰিটিছৰ বিৰুদ্ধে থিয় দিয়া মানুহক এনেদৰে আদৰণি জনোৱাটো যথেষ্ট সাহসৰ কাম আছিল। এই ঘটনাই দেখুৱাইছে যে গান্ধীৰ প্ৰভাৱ ইতিমধ্যে বিয়পিবলৈ আৰম্ভ কৰিছিল। মুজাফৰপুৰত গান্ধীয়ে বহু উকিলৰ লগত সাক্ষাৎ কৰিলে। তেওঁলোক কৃষকসকলৰ বাবে আদালতত কেছ চলাই আছিল। কিন্তু গান্ধীয়ে এটা ডাঙৰ সমস্যা লক্ষ্য কৰিলে। উকিলসকলে কৃষকসকলৰ পৰা বহু টকা লৈছিলে। গৰীব কৃষকসকলে নিজৰ অধিকাৰ বিচাৰি গৈও অধিক টকা খৰচ কৰিবলৈ লগা হৈছিলে। তেতিয়া গান্ধীয়ে ক'লে, আদালতত কেছ চলাই সমস্যা সমাধান নহয়, আচল সমস্যা হৈছে মানুহৰ মনত থকা ভয়। এই বাক্যটো চেপ্টাৰৰ অন্যতম গুৰুত্বপূৰ্ণ বাক্য। গান্ধীৰ মতে কৃষকসকলক মুক্তি কৰিবলগীয়া আছিল ব্ৰিটিছৰ পৰা নহয়, প্ৰথমতে ভয়ৰ পৰাহে। তাৰপিছত গান্ধী মতিহাৰী পালে। মতিহাৰী আছিল চম্পাৰণৰ মুখ্য ঠাই। তেওঁ কৃষকসকলৰ বক্তব্য সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিলে। শ শ কৃষক তেওঁৰ ওচৰলৈ আহিবলৈ ধৰিলে। তেওঁলোকে নিজৰ দুখ কষ্টৰ কথা ক'লে। গান্ধীয়ে ধৈৰ্য সহকাৰে সকলো কথা শুনি লিখি ৰাখিছিল। তেওঁ কোনো অভিযোগ অন্ধভাৱে বিশ্বাস কৰা নাছিল। প্ৰমাণ সংগ্ৰহ কৰিছিল, তথ্য বিচাৰিছিল। এইখিনিতেই গান্ধীজীৰ নেতৃত্ব শক্তি দেখা যায়। আৰু তোমালোকে এটা কথা গম পাবা, গান্ধীজীয়ে উকিলবোৰক কিন্তু এৰা নাছিলে। তেওঁলোকক কিন্তু গালি দিছিলে যে কৃষকসকল আগৰে পৰা ইমান কষ্টত ডুবি আছে, তাৰপিছত তোমালোকে ইমান পইচা কেলে লৈছা তেওঁলোকৰ পৰা। তো তোমালোকে গান্ধীজীক এজন কিমান ডাঙৰ নেতা আছিলে তোমালোকে নিজে বুজিবা। এতিয়া চেপ্টাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ আহে। ব্ৰিটিছ কমিশ্যনাৰে গান্ধীলৈ ন'টিচ পঠিয়ালে। ন'টিচত কোৱা হৈছিল, আপুনি চম্পাৰণ এৰি গুচি যাব লাগিব। এতিয়া গান্ধীৰ ওচৰত দুটা পথ আছিলে, এটা আদেশ মানি উভতি যোৱা, আনটো আদেশ অমান্য কৰা। গান্ধীয়ে দ্বিতীয় পথটো বাছি ল'লে। তেওঁ লিখিতভাৱে ক'লে, মই এই আদেশ মানিব নোৱাৰোঁ। মই ইয়াত মানুহৰ সেৱা কৰিবলৈহে আহিছোঁ।
এইটোৱেই ভাৰতত চিভিল ডিছঅবিডিয়েন্সৰ আৰম্ভণি বুলি ধৰা হয়। আদালতত গান্ধীয়ে একো অজুহাত নিদিলে। তেওঁ ক'লে, হয়, মই আইন ভংগ কৰিছোঁ। কিন্তু মই এই কাম কৰিছোঁ মোৰ বিবেকৰ মাত অনুসৰি। ইয়াক ইংলিছত ভইচ অফ কনচায়েন্স বুলি কোৱা হয়। অৰ্থাৎ যেতিয়া আইনে আৰু নৈতিকতাই সন্মুখাসন্মুখী হয়, তেতিয়া গান্ধীয়ে নৈতিকতাক বেছি গুৰুত্ব দিছিল। এইখিনিতে গান্ধীৰ নৈতিক সাহস দেখা যায়। তোমালোকক যে মই ভইচ অফ কনচায়েন্স কৈছোঁ, ভইচ অফ কনচায়েন্স যদি এনেই বুজিবলৈ যোৱা, তোমালোকে ভাবিবা যে অন্তৰাত্মাই নহয়, সদায় কয়। কি শুদ্ধ, কি ভুল, সদায় অন্তৰাত্মাই কয়। আৰু গান্ধীজীয়ে তেওঁ কৈছিল যে মই সদায় অন্তৰাত্মাৰ কথা শুনো। আৰু ইয়াৰ পৰা আমি এইটোকে গম পাইছোঁ যে গান্ধীয়ে কৈছিল যে অন্তৰৰ কথা বা অন্তৰাত্মাই যিখিনি কথা কয়, সেইটো মানি চলিবলৈ একচুৱেলি সাহস লাগে। আৰু সেই সাহসটো তেওঁ কৈছিলে যে তোমালোকে চলোৱাটো বহুত দৰকাৰ, তোমালোকে মানি চলাটো খুব দৰকাৰ। এতিয়া পিছদিনা হাজাৰ হাজাৰ কৃষক আদালতৰ বাহিৰত জেৰাও হ'ল। সাধাৰণতে এই কৃষকসকল ব্ৰিটিছৰ নাম শুনিলেই ভয় খাইছিল, কিন্তু আজি তেওঁলোক সাহসেৰে থিয় দিছে। কাৰ কাৰণে? গান্ধীজীৰ কাৰণে। যোন গুজৰাটৰ আছিলে, তেওঁ বিহাৰৰো নাছিলে। এইটোৱেই গান্ধীৰ প্ৰথম সফলতা। মানুহৰ মনৰ পৰা ভয় আঁতৰোৱাটো। শেষত চৰকাৰে কেছ উঠাই ল'বলৈ বাধ্য হ'ল। এতিয়া আধুনিক ভাৰতৰ প্ৰথম সফল চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট বুলি ধৰা হয়। পিছত গান্ধীজীয়ে কৈছিল, চম্পাৰণত মই জয়ী হ'লোঁ। কিন্তু তেওঁ কেৱল নিজৰ বিজয়ৰ কথা কোৱা নাছিল, সেয়া আছিল সত্য, সাহস আৰু ন্যায়ৰ বিজয়। এতিয়া মই তোমালোকক আৰু এটা কথা কওঁ। তোমালোকৰ মই নাজানো কি নম্বৰ পেজত হ'ব, কিন্তু পেজ নম্বৰ 51ত আছে। তাতে তোমালোকে পাবা দ্য বেটল অফ চম্পাৰণ ইজ ৱন। আৰু এটা বাক্য পাবা, চিভিল ডিছঅবিডিয়েন্স হেজ ট্ৰায়েম্ফড দ্য ফাৰ্ষ্ট টাইম ইন মডাৰ্ণ ইণ্ডিয়া। এই দুটা বাক্য মই বিচাৰিছোঁ যে তোমালোকে ধুনীয়াকৈ আণ্ডাৰলাইন কৰিবা, কাৰণ প্ৰত্যেকটো পৰীক্ষাত এইটো আহেই আহে। তো আজিৰ অংশত আমি দেখিলোঁ কেনেকৈ এজন সাধাৰণ কৃষক ৰাজকুমাৰ শুক্লাৰ জেদে গান্ধীক চম্পাৰণলৈ আহিলে, আনিলে, আৰু কেনেকৈ গান্ধীয়ে কৃষকসকলৰ মনৰ পৰা ভয় আঁতৰাই প্ৰথম ডাঙৰ বিজয় লাভ কৰালে। হ'ল। সেয়ে ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তোমালোকে ভালদৰে পঢ়িবা। বাই বাই। আৰু তোমালোকক যদি এই চেপ্টাৰটো, ইণ্ডিগ' চেপ্টাৰৰ শব্দবোৰৰ যদি অসমীয়া অনুবাদ লাগে, তাৰে মিনিং লাগে, তেনেহ'লে মোক তোমালোকে এটা হোৱাটছআপ নম্বৰ মই তোমালোকক দিছোঁ। কাইণ্ডলি তোমালোকে মোক সেইটো নম্বৰত কল নকৰিবা। ঠিক আছে? তোমালোকক মই এটা নম্বৰ দিছোঁ, সেই নম্বৰটো তোমালোকে লিখি লোৱা। নম্বৰটো হৈছে 9101061042। হোৱাটছআপ কৰি দিবা। মই তোমালোকলৈ গোটেইখিনি PDF কৰি পঠিয়াই দিম। ইট ইজ ফ্ৰী অফ কষ্ট, কোনো পইচা দিব নালাগে। অ'কে, ভালকৈ পঢ়িবা। কিপ ষ্টাডিং। বাই বাই।